হেল্ল' গাইজ, মই চাহিল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চাহিল চাউণ্ড চিষ্টেম ইউটিউব চেনেললৈ। তো গাইজ বহুত দিন পিছত বাৰু ভিডিঅ'টো দিলোঁ আজি। তো আজিও এখন অনুষ্ঠান আছে, তো বিহুৰে অনুষ্ঠান হয়। তো এইফালে আপোনালোকে দেখিছে, তো পালাৰা নৱজ্যোতি ক্লাবৰ সৌজন্যত ৰঙালী বিহু সন্মিলনী, তো সন্মিলন। তো এইফালে দেখিছে, তো ছেট আপ বাৰু চাউণ্ড চেক কৰা হৈ গ'ল বাৰু। চাউণ্ড চেক কৰি এতিয়া মানে গোটেইকেইজন মানে ভাত খাব গৈছে। তো যিহেতুকে মই এতিয়া মানে ঘৰতে যাম আৰু গ'লে তাতে ঘৰতে ভাতটো খাই আহিম। তো বাকী এতিয়া গোটেইকেইজন গ'ল ভাতটো খাবলৈ। তো বাকী এইফালে চাউণ্ড চেক কৰিলোঁ বাৰু। তো এতিয়া আপোনালোক ইয়াৰ পিছত আৰু ক্লিপত আপোনালোকে চাউণ্ড চেকটো দেখা পাব। তো চাউণ্ড চেক কৰা হৈ গ'ল। তো এতিয়া কি লগাইছোঁ আপোনালোকেতো আৰু কিনো দেখাম আৰু, সদায় যিটো ছেট আপ লাগে বাৰু তেনেকৈ লাগি আছে। তো ডাবল ল' 4টা দিয়া গৈছে, এইফালে 2টা, এইফালে 2টা, আৰু টপকেইটা আছে এইফালে 2টা আৰু এইফালে 2টা লাইনাৰী, তাৰপিছত ওপৰত 2টা আছে আৰু সেইফালে 2টা আছে। তো আপোনালোকে বিহুত যিটো ছেট আপ দেখি আছে বাৰু সেইটোৱে আৰু, খালি ইয়াত চেণ্টাৰ ফিল্ডত খালি ছিংগেল ল' 2টা আছে। এইটো চেণ্টাৰ ফিল্ডত আপোনালোকে দেখিছে। তো মনিটৰটো ছেম তেনেকৈ আৰু এক্টিভ দিয়া গৈছে, ভোকেল মনিটৰ 2টা ফ্ৰণ্টত, এই 2টা আপোনালোকে দেখিছে। বাকী টপ আছে আৰু ছিংগেল ল' এইফালে 2টা সেইফালে 2টা, মানে ডাবল ল' টাইপকৈ দিয়া গৈছে আৰু। তো এইটোৱে আৰু। বাকী এইফালে কটলেছ ৰখা গৈছে 2টা, এটা আছে NX অডিঅ'ৰ, এটা আছে SM প্ৰফেশ্যনেলৰ XR50। তো এইটো মানে হেৰিৰ কাৰণে আনিছোঁ, বাঁহীৰ কাৰণে আনিছোঁ। তো বাঁহীত দিবৰ কাৰণে মানে লেপেল আনিছোঁ এইটো এটা, তো XR50। তো ভাল ৰেচপঞ্চ হয় এইটো, আপোনালোকে কোনোবাই ল'ব পাৰে এইটো XR50টো, বহুত ধুনীয়া আৰু। তো এইফালে আছে এইটো UPS, আৰু এইফালেতো আৰু আছে ইয়ামাহাখন MGB32X। তো এইখন তো চেনেল পূৰা একদম ফুলে আৰু। তো 2টা চেনেল আছে বাৰু, এই ষ্টিৰিঅ' 2টা খালী আছে, 25, 26 আৰু 27, 28। বাকী চেনেল গোটেইকেইটা ফুলে আৰু। তো এইফালে গাইজ ৰখা গৈছে এম্প্লিফায়াৰখিনি আগত, তো মই সেইখিনি দেখাই আছোঁ আপোনালোকক। তো এইফালে এম্প্লিফায়াৰখিনি আপোনালোকে যদি কোনোবা এম্প্লিফায়াৰ কি লগাইছোঁ চাব গৈছে, আগৰ ব্লগকেইটাত চালে গমেই পাই যাব। তো ইয়াৰ আগত যিটো মই মানে বিহুৰ ব্লগ দিছিলোঁ এইকেইদিন, তো ক'ত মানে কোনটো মানে ল' লগাইছোঁ বা টপ লগাইছোঁ এম্প্লিফায়াৰত, চবখিনি দিয়া আছে আগত ডিটেইলছ। তো এইটো মানে চেণ্টাৰ ফিল্ডত দিয়া গৈছে, ল' ছিংগেল ল' 1000। তো এইখিনিয়ে আৰু কানেকশ্যনটো গাইজ কি দেখাম। তো কানেকশ্যনটো বাৰু দেখাইছোঁৱেই মই আপোনালোকে। হাজোৰ মানে এটা ভিডিঅ' আছে, হাজোত মাধৱ মন্দিৰত কৰিছিলোঁ প্ৰগ্ৰেমটো, তাত মানে কেনেকৈ কানেকশ্যন কৰিছিলোঁ এইটো ছেটআপ। চ' সেইটো ব্লগত আপোনালোকে চালে গোটেইখিনি গমেই পাই যাব, আৰু লিংকো বাৰু মই তলত ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপোনালোকে চাব পাৰে। মানে ক'ত কেনেকৈ কানেকশ্যন কৰিছোঁ গোটেইখিনি তাতে মানে টিউটৰিয়েলটো দিয়া আছে। তো গাইজ আৰু এটা মানে বস্তু মানে মোক বহুতেই কমেণ্টত সুধি থাকে যে মই এম্প্লিফায়াৰৰ ভলিউম মানে কিমান পাৰ্চেণ্ট দিওঁ, মানে যিটো মানে মাষ্টাৰ ভলিউম আৰু সেইটো কিমান পাৰ্চেণ্ট দিওঁ। তো আপোনালোকে সেইটো আজি চাই লওক। তো মানে মই ফুল দি থৈ দিওঁ, তো আপোনালোকে দেখিছে। তো 2টাতে এইফালে ফুল আছে, এইটোতো ফুল আছে, গোটেই এইকেইটাত মানে ভলিউম মানে পূৰা ফুল আছে, আপোনালোকে দেখিছে। তো এতিয়া বহুতে সুধিব চাগে গোটেই মানে চাউণ্ড ফুল আছে, তো ক্লিপ আহে নেকি? তো ক্লিপ বাৰু মানে তেনেকৈ নাহে। তো আপোনালোকে মানে মিক্সাৰত 0 dB মেইনটেইন কৰিব লাগিব, তেতিয়া আপোনালোকে ক্লিপ নাহে। যদি 0 dBতকৈ ওপৰত যায় তেতিয়াও মানে অলপ নাহে আৰু। তো এইটো মেইনটেইন কৰি চলাব লাগিব। তো মোৰ চাওক এইফালে গোটেই 0 dB হৈ আছে, এইফালে ক্ৰছ অভাৰ ল'ৰ 0 dB, এইফালে আপোনালোকে চাওক এইটো ল' আউটপুটৰ এইটো ভলিউম চাওক 0 dB, ইকুৱেলাইজাৰ 0 dB, মানে গোটেইখিনি 0 dB ৰাখিব লাগিব, তেতিয়া ক্লিপ নাই। আৰু চাউণ্ডটো মানে বহুত লাউড বাজিব, মানে বহুত ভাল আৰু এইটো যদি ফুলকৈ চলাব পাৰে আপোনালোকে। মানে চাউণ্ড এইফালে মিক্সাৰৰ ক্লিপো নাযায়, কিন্তু চাউণ্ডো বহুত লাউড পাব, এনেকৈ চলাব পাৰে। বাকী এইখিনিয়ে আৰু। মেইন হৈছে 0 dBটো মেইনটেইন কৰিব লাগিব, তো চাউণ্ড একদম মানে বঢ়িয়া হ'ব, টেনশ্যন নাই একো। আৰু মিক্সাৰতো ক্লিপ নাযায়, বহুতৰে মানে কি হয় মিক্সাৰৰ ইয়ামাহাত বহুত ক্লিপ গুচি যায়। তো ক্লিপ আহি যায়, মানে মিক্সাৰৰ যিটো লাইট আছে আৰু তো লিমিটাৰ তাতে ক্লিপ আহি যায়। তো সেইটো আপোনালোকে যদি এনেকৈ ফুল ৰাখে, তো সেইটো ইয়ামাহাত মানে মিক্সাৰত ক্লিপটো নাযায় আৰু। তো ফুল পাৰাকলৈকে আপোনালোকে ফুলকৈ ৰাখি চলাব চেষ্টা কৰিব। এই ঘৰতো চাব পাৰে, ঘৰত চেক কৰি চাই ল'ব, তেতিয়া গম পাই যাব। তো এইখিনিয়ে আৰু। তো এইটোত বাৰু ফুল ৰখা নাই, তো এইটোতো যিমান পাৰোঁ মানে দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো যিহেতুকে এইটো হৰণৰ এম্প্লিফায়াৰটো, এইটো 250ৰ। তো এইটোত মানে কি হয়, এইটো মানে বুষ্টাৰ এম্প্লিফায়াৰটো, তো এইটোত মানে গোটেই ফুল ৰাখিলে মানে চাউণ্ডটো বেছি ফাটি যোৱা টাইপ হৈ যায়। তো সেইকাৰণে এইটোত ফুল ৰখা নাই।
তো সেইটো চাই ল'ব মানে এই যিবোৰ ডুৱেল চেনেল এম্প্লিফায়াৰবোৰ আছে তো এইবোৰ ফুল ৰাখি দি দিব। তো আপোনালোকে বুজি পালেই চাগে। তো বাকী দেখাই আছোঁ এতিয়া চাউণ্ড চেকটো চাই লওক। তো গৈছে এইফালে আপোনালোকে দেখিছে তো প্ৰগ্ৰেম চলি আছে বাৰু। তো এইফালে এটা ইনিয়াৰ লগোৱা গৈছে GTS-ৰ। তো এইটো আপোনালোকে দেখিছে, এইটো মেইন ছিংগাৰ কটলেছটো TR-91 আৰু এইটো এটা বাহিৰ কাৰণে লেপেল লোৱা গৈছে এজ এম প্ৰফেশ্যনেল XR50L। এইটো Keep quiet, till you
এইফালে আমাৰ প্ৰগ্ৰেম শেষ হৈ গ'ল তো এইফালে শেষ হওঁতে মানে এইফালে পোহৰে হৈ গ'ল তো এইফালে পোহৰে হৈ গ'ল এইফালে মই এইফালে তো গাইজ আজি বিহুৰ চবতকৈ আজি বেছি মানে কষ্ট হৈছে আজি বহুত বেছিয়ে কষ্ট হ'ল মানে নন ষ্টপ প্ৰগ্ৰেম চলিছে একদম এই মাত্ৰ শেষ হৈ গৈছে এই অলপ আগত আৰু 10 মিনিট আগত শেষ হৈ গ'ল তো এইফালে মিক্সাৰখন ঢাকি দিলোঁ এইফালে বস্তুবোৰ খুলি আছে ওপৰত তো গাইজ সকলোক পাম এটি নতুন ভিডিঅ'ৰ সৈতে এটি নতুন ঠাইত তো গাইজ আজিলৈ ইমানে ধন্যবাদ জয় আই অসম বাই বাই লগ পাই আছোঁ নেক্সট ব্লগত এনে ভৰাইছোঁ নেক্সট ব্লগটো ইয়াতে ভৰাইছোঁ তো ছিংগাৰ এতিয়ালৈ যোৱাই নাই এইখন গাড়ীত যাব ওলাইছে ए है ज़बरा और ए भी ज़बरा और ए है आबरा और इनियत तो इन आंसलिक तक क्या निकली